নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আছা। তো আজি জানো হওক অসমৰ most popular handsome actor ৰবি শৰ্মাৰ দ্বাৰা বায়োগ্ৰাফি এণ্ড লাইফষ্টাইলৰ বিষয়ে। তো ভিডিঅ'টো অকণো স্কিপ নকৰোঁ, শেষলৈকে চাই থাকিব। তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। বন্ধু বান্ধৱীসকল, ৰবি শৰ্মাৰ দ্বাৰ ৰিয়েল নেমটো হৈছে ৰবি শৰ্মা আৰু নিক নেমটো হৈছে বাবা। ৰবি শৰ্মাৰ দ্বাৰ বৰ্তমান বয়স হৈছে 39 বছৰ আৰু ডেট অফ বাৰ্থ হৈছে 19 ছেপ্টেম্বৰ 1979 চন। তেওঁৰ বাৰ্থ প্লেচ হৈছে নলবাৰী, অসম। এতিয়া জানো হওক ৰবি শৰ্মাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে। তেওঁ পঢ়া স্কুলখনৰ নাম হৈছে D.A.V স্কুল, উলুবাৰী, গুৱাহাটী আৰু কলেজখনৰ নাম হৈছে আৰ্য়া বিদ্যাপীঠ কলেজ, গুৱাহাটী, অসম। বন্ধু বান্ধৱীসকল, ৰবি শৰ্মাৰ দেউতাকৰ নাম হৈছে দিলীপ শৰ্মা আৰু মাকৰ নাম হৈছে বন্দনা শৰ্মা। এতিয়া জানো হওক ৰবি শৰ্মাৰ ফিজিকেল ষ্টেটাছৰ বিষয়ে। বন্ধু বান্ধৱীসকল, ৰবি শৰ্মাৰ হাইট হৈছে 5.10 এপ্ৰক্স আৰু ৱেইট হৈছে 75 kg এপ্ৰক্স। ৰবি শৰ্মাৰ হেয়াৰ কালাৰ হৈছে ব্লেক আৰু আই কালাৰ হৈছে ব্লেক। ৰবি শৰ্মাৰ নেশ্যনেলিটি হৈছে ইণ্ডিয়ান আৰু ৰিলিজন হৈছে হিন্দু। ৰবি শৰ্মাৰ দুটা সন্তানৰ পিতৃ হয়। তেখেতৰ ল'ৰাটোৰ নাম হৈছে ৰনক ৰবি আৰু তেখেতৰ কন্যাৰ নাম হৈছে মাহিকা। ৰবি শৰ্মাৰ বৰ্তমান বাসগৃহ হৈছে গুৱাহাটী, অসম। বন্ধু বান্ধৱীসকল, এতিয়া জানো হওক ৰবি শৰ্মাৰ কিছুমান নজনা কথা আৰু ফিল্ম ইণ্ডাষ্ট্ৰীৰ কিছুমান নজনা কথা। বন্ধু বান্ধৱীসকল, তেখেতৰ প্ৰথম মুভিখন হৈছে হিয়া দিয়া নিয়া, টোটেল মুভি 40+। তেখেতৰ ফেভৰেট এক্টৰ হৈছে অমিতাভ বচ্চন এণ্ড আমিৰ খান। ফেভৰেট এক্ট্ৰেছ হৈছে মাধুৰী দীক্ষিত এণ্ড দীপিকা পাডুকন। ফেভৰেট ছিংগাৰ হৈছে আছামিজৰ পাপন আৰু বলিউডৰ চনু নিগম। ৰবি শৰ্মাৰ ফেভৰেট স্পৰ্ট হৈছে ফুটবল। হলিডে প্লেচ হৈছে গোৱা। হবিজ হৈছে জিম কৰা আৰু তেওঁৰ গান শুনি বেছি ভাল পায়। পেট হৈছে ডগ আৰু তেখেতৰ ফেভৰেট ফুড হৈছে চিকেন। হি ইজ এক্টিভ এজ এন এক্টৰ ইন আছামিজ মোবাইল থিয়েটাৰ এজ ৱেল। ৰবি শৰ্মাৰ পত্নীৰ নাম হৈছে মৈত্ৰী প্ৰিয়দৰ্শিনী। এতিয়া চাওঁ হওক ৰবি শৰ্মাৰ কেইখনমান পুৰণি কালৰ ফটো।